কংগ্ৰেছৰ অসমৰ দায়িত্ব লৈ ৰাজনীতিত খোজ দিয়াৰ পৰামৰ্শ দিছে মমতা বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ প্ৰস্তাৱ এবাৰ অখিল গগৈলৈ। অখিল গগৈ অৱশ্যে গ্ৰহণ কৰা নাই সেই বিশেষ প্ৰস্তাৱটো। ৰাইজৰ দলৰ হৈয়ে কাম কৰি যোৱাৰ সংকল্পবদ্ধ, কিন্তু অসমৰ ৰাজনৈতিক বাতাবৰণৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ লগত এক সমন্বয় বা একত্ৰীকৰণৰ কথা উল্লেখ কৰিছে। গতিকে তৃণমূল কংগ্ৰেছৰ কথা তেখেতে উক্ত দায়িত্বটো যি প্ৰস্তাৱ দিছে ৰাজ্যিক সভাপতি, সেই দায়িত্বটো নললেও ৰাইজৰ দলৰ হৈ হয়তো পৰৱৰ্তী সময়ত নতুন চিন্তা চৰ্চা কৰিব পাৰে। এক ইংগিত প্ৰদান কৰিছে এই সন্দৰ্ভত। আজি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত অখিল গগৈয়ে এইসমূহ তথ্য নিজেই উল্লেখ কৰা পৰিলক্ষিত হয়। এই মুহূৰ্তত অখিল গগৈ মন্তব্য আছে, মন্তব্য শুনা। তৃণমূল কংগ্ৰেছে আচলতে মোক একেবাৰে হেৰি কৰিবৰ কাৰণে মানে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিচাপে, অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছে। তেওঁলোকে মোক বাৰম্বাৰ মাতি আছে আৰু অতি সোনকালে আকৌ এবাৰ মাতি আছে। মই আচলতে উজনি অসমত সমষ্টিত থকাৰ কাৰণে যাব পৰা নাই। তেওঁলোকৰ পোনপটীয়া প্ৰস্তাৱটো হ'ল যে মই তৃণমূল কংগ্ৰেছৰ, মমতা দিদিৰ তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি হ'ব লাগে। কিন্তু মই খোলাখুলিকৈ ক'ব খুজিছোঁ যে তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'বৰ কাৰণে মই অপাৰগ। কোনোপধ্যে তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ দায়িত্ব মই ল'ব নোৱাৰোঁ। কাৰণ ৰাইজৰ দলৰ প্ৰতি মানুহৰ যি আস্থা আৰু অসমত এক বিকল্প শক্তি গঢ়ি তুলিবৰ কাৰণে, আঞ্চলিক শক্তি গঢ়ি তুলিবৰ কাৰণে, জাতীয়তাবাদী শক্তি গঢ়ি তুলিবৰ কাৰণে যি ব্যৱস্থা ৰাইজে ল'ব খুজিছে, আজি সমগ্ৰ অসমত ৰাইজৰ দল অসমৰ এটা বিকল্প ৰাজনৈতিক দলত পৰিণত হৈছে। সেই মুহূৰ্তত মই ভাবোঁ যে তৃণমূল কংগ্ৰেছত যোগদান কৰাটো মোৰ পক্ষে সম্ভৱ নহ'ব। সেইকাৰণে আমাৰ প্ৰস্তাৱটো হ'ল যে তৃণমূল কংগ্ৰেছৰ লগত আমি থাকিব খোজোঁ, কিন্তু যুক্ত ফ্ৰণ্টত থাকিব খোজোঁ। আমি সমন্বয়ত থাকিব খোজোঁ, আমাৰ দল থাকিব আৰু তেওঁলোকৰ লগত বুজাবুজিত থাকিম। আৰু এইটো কথাও খাটাং ক'ব খোজোঁ যে সমগ্ৰ ভাৰতত আঞ্চলিক দলবিলাকৰ যি যুক্ত ফ্ৰণ্ট হৈছে, সেই যুক্ত ফ্ৰণ্টত আমি ৰাইজৰ দলে অংশগ্ৰহণ কৰিব খোজোঁ। আৰু 2024 চনৰ লোকসভা নিৰ্বাচনত আমি সমগ্ৰ ভাৰতৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব খোজোঁ। আৰু অসমৰ পৰাও কেইবাটাও সংসদীয় চিটত আমি জয়ী হ'ব খোজোঁ। আৰু জয়ী হৈ 2024 চনত আমাৰ ৰাইজৰ দলৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী ৰাখিব খোজোঁ। তৃণমূল কংগ্ৰেছে আচলতে মোক একেবাৰে হেৰি কৰিবৰ কাৰণে মানে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিচাপে, অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছে। তেওঁলোকে মোক বাৰম্বাৰ মাতি আছে আৰু অতি সোনকালে আকৌ এবাৰ মাতি আছে। মই আচলতে উজনি অসমত সমষ্টিত থকাৰ কাৰণে যাব পৰা নাই। তেওঁলোকৰ পোনপটীয়া প্ৰস্তাৱটো হ'ল যে মই তৃণমূল কংগ্ৰেছৰ, মমতা দিদিৰ তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি হ'ব লাগে। কিন্তু মই খোলাখুলিকৈ ক'ব খুজিছোঁ যে তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'বৰ কাৰণে মই অপাৰগ। কোনোপধ্যে তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ দায়িত্ব মই ল'ব নোৱাৰোঁ। কাৰণ ৰাইজৰ দলৰ প্ৰতি মানুহৰ যি আস্থা আৰু অসমত এক বিকল্প শক্তি গঢ়ি তুলিবৰ কাৰণে, আঞ্চলিক শক্তি গঢ়ি তুলিবৰ কাৰণে, জাতীয়তাবাদী শক্তি গঢ়ি তুলিবৰ কাৰণে যি ব্যৱস্থা ৰাইজে ল'ব খুজিছে, আজি সমগ্ৰ অসমত ৰাইজৰ দল অসমৰ এটা বিকল্প ৰাজনৈতিক দলত পৰিণত হৈছে। সেই মুহূৰ্তত মই ভাবোঁ যে তৃণমূল কংগ্ৰেছত যোগদান কৰাটো মোৰ পক্ষে সম্ভৱ নহ'ব। সেইকাৰণে আমাৰ প্ৰস্তাৱটো হ'ল যে তৃণমূল কংগ্ৰেছৰ লগত আমি থাকিব খোজোঁ, কিন্তু যুক্ত ফ্ৰণ্টত থাকিব খোজোঁ। আমি সমন্বয়ত থাকিব খোজোঁ, আমাৰ দল থাকিব আৰু তেওঁলোকৰ লগত বুজাবুজিত থাকিম। আৰু এইটো কথাও খাটাং ক'ব খোজোঁ যে সমগ্ৰ ভাৰতত আঞ্চলিক দলবিলাকৰ যি যুক্ত ফ্ৰণ্ট হৈছে, সেই যুক্ত ফ্ৰণ্টত আমি ৰাইজৰ দলে অংশগ্ৰহণ কৰিব খোজোঁ। আৰু 2024 চনৰ লোকসভা নিৰ্বাচনত আমি সমগ্ৰ ভাৰতৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব খোজোঁ। আৰু অসমৰ পৰাও কেইবাটাও সংসদীয় চিটত